নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি আলি আই লৃগাং মিচিং সম্প্ৰদায়ৰ লোকসকলৰ প্ৰধান উৎসৱ আলি আই লৃগাং। তাতে এটা ভিডিঅ' দিম বুলি ভাবিলোঁ, ভিডিঅ' বনাম বুলি ভাবিলোঁ। আলি আই লৃগাঙত গৈ বেছি দূৰ নহয়, মোৰ ঘৰৰ পৰা 5 কিলোমিটাৰমান দূৰ হ'ব। ৰঙাজান বুলি কোৱা হয়। ৰঙাজান হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত। তাত মিচিং জনগোষ্ঠীসকলে দুদিনীয়া কাৰ্যসূচীৰে আলি আই লৃগাং অনুষ্ঠিত কৰিছে। তাৰে আজি প্ৰথম দিন। তাত মানে কি হয়, অসমৰ জনগোষ্ঠীসকলৰ যি ৰীতি নীতি পৰম্পৰা সেইবোৰ দেখাবলৈ পালে ভাল লাগে। তাকে লৈ এটা ব্লগ চলাম বুলি ভাবিলোঁ। বলক ৰঙাজানত গৈ আলি আই লৃগাঙৰ এটা ভিডিঅ' গৈ আৰু তাতে ব্লগ চলামগৈ। কাৰণ আলি আই লৃগাং বুলি ক'লে গম পায়, চাইপুং ওলাব, প্ৰগ মিট ওলাব, মজা লাগিব। আৰু বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ বিহু চাই বৰ ভাল লাগে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিম। বলক। যাবৰ কাৰণে ৰেডি হৈ গৈছোঁ। মোৰ কাৰণে ৰৈ আছে ভাইটি দুজন, ৰেডি বাৰু বিশ্ব তেওঁলোকে মোৰ কাৰণে ৰৈ আছে। কাৰণ মই স্থানডোখৰ চিনি নাপাওঁ, তেওঁলোকে চিনি পায়। সেইকাৰণে তেওঁলোক লৈ আছে। তেওঁলোক মোৰ ছাবস্ক্ৰাইবাৰ হয়। তেওঁলোকে মোক লৈ যাব আলি আই লৃগাঙত। বলক গৈ থাকোঁ আৰু বাচনকেইখন ষ্টাৰ্ট কৰি লওঁ। বলক। বন্ধুসকল, বৰ্তমান আমি ৰঙাজানৰ অভিমুখে আহি আছোঁ। বেছি দূৰ নাই আৰু 2 কিলোমিটাৰমান যাব লাগিব। হোৱাটছআপ কি ধুনীয়া পৰিৱেশ, কিন্তু ৰাস্তাৰ কণ্ডিশ্যন ইমান ভাল নহয়। কালি বৰষুণ দিয়াৰ কাৰণে ৰাস্তাৰ কণ্ডিশ্যন ইমান ভাল নহয়, বোকা হৈ গৈছে। আৰু ৰাস্তা নাই বুলিয়ে ক'ব পাৰি। কাৰণ এনেকুৱা এখন সমাজলৈ আহিছোঁ য'ত নেকি পানী হয়। ওচৰত নদী আছে, চেঁচা নদী নামৰ এখন নদী আছে। সেইখনে গোটেই প্লাৱিত কৰে। গোটেই মিচিং সমাজৰ যিখিনি গাঁও তেখেতলোকৰ গোটেই প্লাৱিত কৰি ৰাখে। হোৱাটছআপ ৰাস্তা পদূলি বৰ ভাল নহয়। আমি গাঁও পাইছোঁহি। বলক গৈ থাকোঁ, আগুৱাই গৈ থাকোঁ, ভিডিঅ'টো আগুৱাই গৈ থাকোঁ। পামগৈ আৰু বেছি দূৰ নাই। বলক। বন্ধুসকল, ফাইনেলি মই ৰঙাজান পাই গৈছোঁ। ইয়াতে অনুষ্ঠিত কৰা হৈছে আলি আই লৃগাং। ডিষ্ট্ৰিক্ট ৱাইজত পাতিছে তেখেতলোকে। এয়া হৈছে মেইন গেট। এইখন বৰ ধুনীয়াকৈ আয়োজিত কৰিছে। কাষতে আছে এখন নদী, চেঁচা নদী। বৰ ধুনীয়া ঠাই, মানে বৰ ধুনীয়া। মই প্ৰথম আহিছোঁ, এৰিয়াটো বৰ ধুনীয়া লাগিছে। মনোমোহা এৰিয়া, বৰ ধুনীয়া লাগিছে। চাওক কি ধুনীয়া লোকেশ্যন। এই আলি আই লৃগাং মানে মিচিংসকলৰ প্ৰধান উৎসৱ। ইয়াৰ বিষয়ে ভাইটি এজন লগ পাইছোঁ, তেওঁ ক'ব। কোৱাচোন। মানে কি আৰু আমাৰ মিচিঙৰ যিটো আলি আই লৃগাং এই উৎসৱটো আটাইতকৈ অসমৰ মানে পুৰণি কৃষি উৎসৱ। মানে এইটো প্ৰত্যেক বছৰে মানে ফাগুন মাহৰ যিটো প্ৰথম বুধবাৰ তাত উদযাপন কৰা হয়। তেতিয়া মানে আমাৰ যিটো মিচিঙৰ নিয়ম নীতিৰ পৰা ধৰি তেতিয়া আমাৰ নতুন কৃষিৰ কাৰণে লাগিবৰ কাৰণে মানে আৰম্ভ কৰা হয় আৰু নিয়ম কৃষি উৎসৱ মানে তেতিয়া ধান ভাল হ'ব মানে ভাল হ'বৰ কাৰণে। কাৰণ আমাৰ মেইনকেতো ফাগুন মাহৰ পৰা সিঁচেই ফাগুনৰ লাষ্টৰ পৰা যিটো শালি খেতি ন, এইবিলাক সিঁচিবলৈ মানে ঠিক আছে কৃষিৰ কাৰণে। সেইটোৱে আৰু ভাল লাগিব। ট্ৰেডিশ্যনবিলাক দেখি ভাল লাগিব। এইবাৰ দেখাবা ইফালে। ঠিক আছে, আহা। এইটো হৈছে মুখ্য গেট, আলি আই লৃগাঙৰ মুখ্য গেট। ইয়াৰ পৰা মেইন মানে মঞ্চ হোৱা চব। এয়া হৈছে মেইন মঞ্চ। ধুনীয়াকৈ আয়োজিত কৰিছে। বলক মেইন মঞ্চৰ পৰা আহোঁ। বলক মেইন মঞ্চ ধুনীয়াকৈ আয়োজিত কৰিছে।
সৌফালে মোৰং ঘৰ বনাইছে, মোৰং ঘৰ। এয়া হৈছে মোৰং ঘৰ। ইয়াতে সকলোবোৰ মানে কৃষ্টি সংস্কৃতিৰ বস্তু ৰখা হৈছে, চেপা পা ধৰি জাল চব মানে খালৈ। এয়া চাইমত চাকিব। বলক ওপৰত উঠি যাওঁ, বলক বলক সকলো উঠি গৈছোঁ, বলক। এইডাল জখলাটো ওপৰেদি আমি মোৰং ঘৰলৈ গৈছোঁ ধুনীয়াকৈ। এয়া মোৰং ঘৰ ধুনীয়াকৈ আয়োজিত কৰিছে। এয়া চব আয়োজিত কৰিছে। এইখন জাল, এয়া চেপা, এইফালে জাল খৰাই। এইটো হৈছে এয়া মোৰং ঘৰ মানে চাংঘৰ। তেখেতলোকে এখন টিপাইশাল বনাইছে। এখন টিপাই ইয়াতে চব মানে চাংঘৰ, যিখন পাকঘৰ টিপাইশাল। এয়া হৈছে জুই ধৰি থৈছে, তাৰ ওপৰত চাং মানে শুকুৱাব পাৰে। ইয়াত শুকান মাছৰ টোপোলা চাওক, শুকান মাছ। এইখন হৈছে চাং। এয়া হৈছে চাইমত চাকে। ইয়াত এইটোৱে চাই, ইয়াত দি দিয়া হয়, আপোনাৰ ঘোঁৰা দি দিয়া হয়। চাইমত পৰি আছে, চব চাইমত পৰি আছে। এইটো চাইমত চকা হয়, চাই আপুং। ইয়াত আপুং দি দিয়া হয় আৰু এইফালে চাই আপুং পৰে। ধুনীয়াকৈ পৰি আছে। মানে আমাৰ এইটো এটা ভঁৰালৰ মানে ধুনীয়াকৈ সজ্জিত কৰিছে তেওঁলোকৰ নিয়মৰ মতে এটা ভঁৰাল। কাৰণ কৃষিজীৱীও মানে কৃষিৰ ওপৰত কৰা বিহু উৎসৱ, এইটো কৃষি উৎসৱ। সেইকাৰণে এটা ভঁৰাল আয়োজিত কৰিছে। আৰু এইফালে হাল বাই থৈছে, এইফালে চাওক, এইফালে কঠীয়া তুলি নিচিনা এডোখৰ উলিয়াই থৈছে। এয়া চাওক, অঁ আজি শিকিব নেকি ইয়াতে মানে এইডোখৰ দেখিছে ধুনীয়াকৈ কঠীয়াত পৰাৰ আগতে ধান সিঁচিব। মানে কৃষিৰ মানে উৎসৱ হয়, সেইকাৰণে ইয়াত কৃষি উৎসৱৰ কাৰণে ইয়াত ধুনীয়াকৈ মানে ইয়াত কঠীয়া চঠীয়া পাৰিব। তেওঁলোকে ধুনীয়াকৈ ইয়াত নিয়ম কানুন কৰিব, কঠীয়া চঠীয়া পাৰি। ইয়াত সেইকাৰণে কোৰ চোৰ মাৰি থৈছে, ধুনীয়াকৈ হাল বাই থৈছে, বেৰি থৈছে এডোখৰত। এই ইয়াতে আহি পিনে বিহু চিহু মাৰিব, ভাল লাগিব, নিয়ম কানুন কৰিব। বলক ভিডিঅ'টো আগুৱাই গৈ থাকিম। এয়া হৈছে মেইন মঞ্চ, বলক।
এতিয়া হাল বাব অঁ কুঁহিয়াৰ ৰুইছে নেকি বিৰিণা বিৰিণা ৰুইছে ন আপোনালোকৰ কি গাঁৱৰ সেই মুখীয়া নেকি মুখীয়া ন মুখীয়া ৰুব লাগে সিঁচিব লাগে সিঁচিব লাগে কঠীয়াটো সিঁচিব ন পইচাটো ইচিব মানে কোৰ মাৰিব হয় হয় জাবৰ গুচাব আলিয়াই লিগাং এইটোৱে ভাব ন যাত্ৰা মানে আজিৰ পৰা যাত্ৰা আমাৰ যাত্ৰা প্ৰথম যাত্ৰা মানে প্ৰথম বুধবাৰ ফাগুনৰ প্ৰথম যাত্ৰা ধান ইচ্ছা যিকোনো বস্তু ফল মূল বা যিকোনো গছ গছনি মানে আজিৰ পৰা আৰম্ভ হ'ব নতুন বছৰ প্ৰতিজন ব্যক্তিক কাম দা কাম মানে ময়দান জানিত ময়দান চলিত ময়দান পুরো কাল লিখে দিও দিও লবাংরা পুরো তাজা ভাল লাগিছে ন এই মজা পাইছো কিন্তু আহিব
হাতীখুজীয়া বৰবাটিতে হৈছে চাইমদ দেখিছে এইটো হাতীখুজীয়া বৰবাটি মই দেখাই নাছিলোঁ ইমান ডাঙৰ বৰবাটি ইয়াতে আছোঁ চাইমদ কাষত গাহৰি খৰিকা দিয়া মজা পূৰা মজা খাই বৰ বিৰাজ ইয়াতে টিপাই হাত ভাল লাগিছে परंपरा नियम অত্যন্ত ভাল লাগিছে ভাষাৰে বুজাব নোৱাৰা এটা ভাল লাগিছে টিপাহেলৰ চাৰিওফালে বয়োজ্যেষ্ঠ গাঁৱৰ যিবোৰ বয়োজ্যেষ্ঠ তেখেতলোক টিপাহেলৰ চাৰিওফালে বহিছে ইয়াতে চাই আপুনি খাব ইয়াতে গাহৰি খৰিকা দি থোৱা আছে ধুনীয়াকৈ ইয়াত বহি আছে গাঁৱৰ সকলো বয়োজ্যেষ্ঠ বহি আছে ধুনীয়াকৈ আমি বহিছোঁ আৰু চান্সতে এতিয়া নিয়ম হিচাপে দিব চাই আপোন দিব গাহৰি দিব খাম ভাল লাগিছে মুৰং ঘৰত পূৰা বহি আছে মাংস চাই দিব এইটো সেইটো দেখুৱালোঁ মই চাংঘৰৰ ওপৰত বহি আমি গাহৰি পোৱা ল'লোঁ আৰু হৈছে খফা এইটো কিহৰ কাৰণে খোৱা হৈছে এইটো পুৰা গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ লগত এতিয়া মই মানে চাংঘৰত দীপাই শাল আদিৰ কাৰণে বনাই গৈছে ৰাইজক বিতৰণ কৰি আছে তাতে বহি খাই আছে চাইমত গাহৰি খৰিকা দিয়া গাহৰি চাইমত গাহৰি মাংস সকলো ৰাইজ বহি আছে গাঁৱৰ যিখন বয়োজ্যেষ্ঠ বয়সীয়াল তেখেতলোকে ইয়াত বহিবলৈ পায় তেখেতলোকৰ লগতে আমিও তুলসীৰত পূৰ্ণমৃত্য হৈ পানি খাই আছোঁ আমি একেলগে খাই আছোঁ আমাৰ আলি আই লিগামটো তেনেকৈ চলে আৰু বহুত ভাল লাগিছে প্ৰথমবাৰ আহিছোঁ আলি আই লিগামত আগতে অহা নাছিলোঁ কিন্তু এইবাৰ আহি বহুত ভাল লাগিছে অহা বছৰলৈ আহিম এনেকৈ আহি থাকিম থাকিম আমি বলক ভিডিঅ'টো আগুৱাই গৈ থাকোঁ বলক ইয়াতে ৰন্ধন প্ৰকৰণৰ ইয়াত মানে সকলো ৰাইজৰ কাৰণে ইয়াতে ৰন্ধন প্ৰকৰণ কৰিছে লাই আৰু গাহৰি বনাই আছে বহুত ভাল লাগিব চাওক এইফালে আলু বিলাহী পূৰা সকলো গাঁৱৰবাসীৰ কাৰণে ইয়াত ৰন্ধন প্ৰকৰণ কৰি আছে লাই গাহৰি ময়ো খাম ভাল লাগিব কাৰণ বহুত ভাল লাগে এনেকুৱা সমাজত আহি বহুত ভাল লাগে ট্ৰাইবেল সমাজত আহি বিশেষকৈ বহুত ভাল লাগে কাৰণ নকওঁ আৰু বলক ভিডিঅ'টো আগুৱাই গৈ থাকোঁ বলক
এয়া হৈছে ষ্ট'ৰ ৰুম আলি আই লৃগাঙৰ যি মানে হেৰি কৰা হৈছে কি বুলি কয় কিহত মেৰিয়াই থোৱা আছে এই বৰা চাউল ইয়াৰ কি পাত এইটো তৰা পাতে বৰা চাউল সিজাই থৈছে ধুনীয়াকৈ কি বুলি কোৱা হয় পুৰাং বুলি কোৱা হয় ধুনীয়া ধুনীয়া লাগে ট্ৰাইবেল খানা বহুত ভাল লাগিব খাই ইয়াত কি চাইমত থৈ দিয়া হৈছে ন এই বস্তুটো পানী ঢলাৰ পিছত মানে এই সুৰাত দি দিয়াৰ পিছত হয় হয় ইয়াৰ পৰা চাইমত হয় ন চাইমতৰ টোপোলা মানে গাঁৱৰ ৰাইজে আনিছে নাই গাঁৱৰ ৰাইজৰ ইয়াত ধুনীয়াকৈ ষ্ট'ৰ ৰুমত থৈ দিছে কাৰণ আলহী আহি থাকিলে হুৰি থাকিব ইয়াৰ পৰা দি চাই যিটো চাকে তাত দিব আৰু তাত পানী ঢালি দিব বাছ চাই ওলাই দিব বাছ আৰু এইফালে কি চব্জি বনাই আছে চব্জি বনাই গাঁৱৰ ৰাইজৰ কাৰণে এয়া শুকান মাছ আৰু আলু লগত বনাইছে পুৰা আপিলত খাব ইয়াৰ লগত খাব শুকান মাছ আৰু ইয়াত আলু মটৰ তাৰপিছত বিলাহী দেৰি হ'ব চাগে নহয় এয়া শেষত খাব নাই এটামান বজাৰ পৰা খাব এইবোৰ চব বজাৰ কৰি থৈ দিছে ইয়াত ধুনীয়াকৈ বজাৰৰ যি সামগ্ৰী দোকানৰ এয়া সামগ্ৰী হয় ধুনীয়াকৈ আমাৰ মানে বস্তু মানে চাবলগীয়া এয়াৰ সেই সৌৱা তৰাপতে এৰিয়াই থোৱা এয়া চাই বহুত ভাল লাগিছে ব'লক বাহিৰত যাওঁ আৰু কি আছে আটাইতকৈ আচৰিত বস্তু চাবলৈ আহিছোঁ আমাৰ আলি আই লৃগাঙৰ আটাইতকৈ আচৰিত মানে বস্তু হৈছে এইভাগ হৈছে ইয়াতে চাইপুং গোটেই ৰাইজৰ কাৰণে চাইপুং চাকিব তাত দেশতো সৰু আছিল সেইটো নিয়মৰ কাৰণে এইটো গোটেই ৰাইজৰ কাৰণে চাইপুং চাকি আছে ওপৰত চাই ঢালিছে আৰু তলফালে পৰি আছে চাওক ধুনীয়াকৈ পৰি আছে গাঁৱৰ ৰাইজৰ কাৰণে চাইপুং চাকিব ইয়াত বহুত ভাল লাগিছে বন্ধুসকল মই এতিয়া বৰ্তমান আছোঁ মুৰুং বুলি কয় মুৰুং ঘৰত চাংঘৰত মানে ভিডিঅ'টো সামৰি দিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই